নমস্কাৰ, বতৰৰ ফুলৰ ছিৰিজটোৰ আজি থাৰ্ড ডিজাইনটো বনাই আছোঁ। যিহেতু এইকেইদিন মোক কেইবাজনো সুধি আছিলে যে বতৰৰ ফুলৰ ছিৰিজৰ ডিজাইনবোৰ ইমানতে সমাপ্ত কৰিলা নেকি বুলি। আচলতে কি হয় জানেনে, কেতিয়াবাতো একেবাৰে টাইম নাপাওঁ আৰু কেতিয়াবা টাইম পালেও একেবাৰে কৰিবলৈ মন নাযায়, আৰু যেতিয়া মন নাযায় তেতিয়া কামটো কৰিব নালাগে বুলি কয়। সেয়েহে মই এইকেইদিন কৰা নাছিলোঁ, আৰু আজি মন গ'ল, গতিকে আজি এটা নতুন ডিজাইন বনাই আছোঁ। আপোনালোকক দেখুৱাম বাৰু। আৰু যিটো ডিজাইন মোৰ নয়নতৰা ফুলৰ ডিজাইনটো বহুতে মোক অৰ্ডাৰ দি আছিলে কাপোৰযোৰ। আচলতে মই এইখিনি কাপোৰ বিক্ৰী কৰিম বুলি ভবা নাছিলোঁ, সেয়েহে মই নিজলৈহে তৈয়াৰ কৰিছিলোঁ এইযোৰ কাপোৰ। আৰু যদিহে বিচাৰে আপোনালোকে এইযোৰ ল'ব পাৰিব। এইযোৰ মানে আজি মই এখন শাৰীহে বনাই আছোঁ, কাঞ্জু পাটৰ এখন শাৰী বনাই আছোঁ। অকণমান আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে, বনাই হোৱা নাই বাৰু, শাৰী আঁচলখন বনাই আছোঁ মই। আৰু যদিহে আপোনালোকৰ লাগে তেতিয়াহ'লে এই শাৰীখন আপোনালোকে ল'ব পাৰিব। যিহেতু মোৰ এতিয়া পিন্ধিবলৈ জেগাও নাই, সেইটো কাৰণে ভাবিছোঁ এখন বিক্ৰী কৰিম বুলি। যদিহে আপোনালোকে ল'ব বিচাৰে এই শাৰীখন, তেতিয়া আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰি পেলাই ল'ব পাৰিব। আৰু বৰ্তমান বহুতখিনি ফুল ফুলি থকা দেখিবলৈ পাওঁ, বতৰৰ ফুল। গতিকে ইয়াৰ পাছৰ ডিজাইনটো কোনটো ফুলৰ ওপৰত আনিম আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাবচোন, তেতিয়া মোৰো ভাল লাগিব বনাই পেলাই। নেক্সট কেতিয়াকৈ শাৰীখন কমপ্লিট হয় নাজানো, কমপ্লিট হোৱাৰ পাছত আপোনালোকক সম্পূৰ্ণ লুকটো দেখুৱাম। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।